সকলোকে কবিতাৰ আবেলি চেনেললৈ স্বাগতম জনাইছোঁ। আজি কবিতা নহয়, আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ কেইটামান সাধাৰণ প্ৰশ্ন, যিকেইটা প্ৰশ্ন অতি জনপ্ৰিয় হোৱাৰ লগতে বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা গৈছে। সকলোৱে অলপ ভাবিবচোন, আপোনালোকৰ আনচাৰখিনি কমেণ্ট বক্সত লিখিব। 8টা বা তাতকৈ অধিক প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াসকলৰ নাম পৰৱৰ্তী ভিডিঅ'ত ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিৰে আজি আগবঢ়ালোঁ এই 10টি অতি সাধাৰণ অথচ জনপ্ৰিয় প্ৰশ্ন। প্ৰথম প্ৰশ্ন, আমি জানো যে শ্বাহজাহানে মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল অপূৰ্ব সুন্দৰ তাজমহল। তাজমহলৰ শোভাই সকলোৰে মন প্ৰাণ আকৰ্ষিত কৰি আহিছে চিৰদিন। কিন্তু আপোনালোকে জানেনে মমতাজ শ্বাহজাহানৰ কেই নম্বৰ পত্নী আছিল? প্ৰশ্ন নং 2, কিছুমান মাহৰ 31 দিন থাকে, আন কিছুমানৰ 30 দিন, কিন্তু ক'ব পাৰিবনে কিমানটা মাহৰ 28 দিন থাকে? তৃতীয় প্ৰশ্ন, এনেকুৱা কি আছে যিটো আপোনাৰ হয় কিন্তু আপোনাতকৈ আনে বেছি ব্যৱহাৰ কৰে? অতি সাধাৰণ, অলপ ভাবকচোন। চতুৰ্থ প্ৰশ্ন, এনেকুৱা কি আছে যি সদায় আহে কিন্তু আমি তাক কেতিয়াও নাপাওঁ? পঞ্চম প্ৰশ্ন, এজন মানুহ আৰু তেওঁৰ ল'ৰাটো এখন বাইকত গৈ থাকোঁতে এজোপা গছত জোৰেৰে মাৰি দিয়াত বাপেকজনৰ থিতাতে মৃত্যু হয়। ল'ৰাজনক হস্পিটেললৈ নি অপাৰেশ্যন কৰোৱাৰ ব্যৱস্থা কৰিবলৈ লওঁতে ইমাৰ্জেঞ্চি ৰুম চাৰ্জনে ক'লে, মই অপাৰেশ্যন কৰিব নোৱাৰোঁ, এয়া মোৰ ল'ৰা। আপোনালোকে ক'ব পাৰিবনে এয়া কেনেকৈ সম্ভৱ হ'ল? অতি সহজ প্ৰশ্ন, কওকচোন বাৰু ভাবি, কাপ এটাৰ নালটো কাপটোৰ কোনফালে থাকে? প্ৰশ্ন নং 7, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত 1917 চনত, যিটো আমি সকলোৱে জানো। প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। এতিয়া কওকচোন অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? মহাভাৰতৰ দ্ৰুপদী বস্ত্ৰহৰণৰ কথা আপোনালোকে নিশ্চয় সকলোৱে শুনিছে। মোৰ 8 নং প্ৰশ্নটো হ'ল, দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰোঁতে প্ৰতিবাদ কৰা একমাত্ৰ কৌৰৱজনৰ নাম কি আছিল? প্ৰশ্ন নং 9, বন্ধুসকল উপযুক্ত বৰ্ণ বা শব্দৰে খালী ঠাইটি পূৰ কৰি দিয়কচোন সোনকালে। পথাৰত ডেছ মৰা গৰু চৰি আছে। শেষৰটি প্ৰশ্ন, বন্ধুসকল অনুগ্ৰহ কৰি ছবিখনলৈ চাওক আৰু তাৰ পাছত কওকচোন এইটো বাৰু কি উৎসৱ? বন্ধুসকল প্ৰশ্নকেইটা নিশ্চয় মনোগ্ৰাহী। আপোনালোকৰ পৰা আশা কৰিলোঁ শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ দিয়াসকলৰ নাম পৰৱৰ্তী ভিডিঅ'ত ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰাণটো আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।